স্বাগতম জনাইছোঁ। তো মই আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত এটা ৰেচিপি ভিডিঅ' আৰু সেইটো হৈছে বহুত চিম্পল আৰু সকলোৰে ঘৰত চাগে বনায়, কিন্তু হ'লেও মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত মোৰ ফেভৰেট ৰেচিপিটো, যোনটো খাই মই বহুত ভাল পাওঁ। আচলতে এনেকুৱা বতৰত, আজি যিটো বতৰ হৈ আছে ন, সেইটো বতৰত সেই বস্তুটো খাই বহুত ভাল পাওঁ, আৰু সেইটো হৈছে আলু চপ। চ' বেছি পেক কৰি নাথাকোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি। আশা কৰিছোঁ শেষলৈকে চাব, আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা ভুল আছে ক্ষমা কৰি দিব, সৰু ছোৱালী বুলি। তো আলু চপ বনাবলৈ ফাৰ্ষ্টত লাগিব আমাক সিজোৱা আলু, আদা নহৰু পেষ্ট, ধনিয়া মই এনেদৰে কাটি লৈছোঁ, আৰু দুটা ডাঙৰ ডাঙৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এয়া যে ধনিয়া থৈছোঁ ডেক'ৰেশ্যনৰ কাৰণে, আৰু এয়া হৈছে 3টা জলকীয়া সৰু সৰুকৈ কাটিছোঁ, আৰু ইয়াৰ পিছতে এয়া হৈছে আমাৰ বিস্কুটৰ গুড়ি, আৰু এয়া হৈছে বেচন। আৰু আমাৰ এতিয়া সকলোবোৰ ৰেডি হৈ গ'ল। মই এনেদৰে আলুবোৰ পিটিকি এটা বাচনত ঠাণ্ডা হ'বলৈ দি থ'লোঁ, আৰু তাৰ পিছতে আমি এতিয়া পেনখন পাতিম। এয়া পাতিলোঁ আৰু এতিয়া গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছতে আমি ইয়াত দিম মিঠাতেল। মিঠাতেল দিয়াৰ পিছত এয়া গৰম হ'ল, আৰু এতিয়া গৰম হোৱাৰ পিছত আমি এতিয়া দিম ইয়াত পিঁয়াজ, আৰু এয়া দেখিছেনে এটা ধনিয়া পাতো পৰি গ'ল। কি যে হ'ব নহয় মোৰ, আৰু একো নাই, সেইটো একো অপকাৰটো কৰা নাই ন, থাকক। তাৰপিছত আমি ইয়াত দিম অলপ হালধীয়া হোৱাৰ পিছত আদা নহৰু পেষ্ট। চ' মই দিলোঁ এয়া, আৰু এইখিনি মই পিঁয়াজৰ লগত ভালদৰে মিক্স কৰি দিম, আৰু মিক্স কৰি অলপ গৰম হ'বলৈ দিম। আৰু এতিয়া ইয়াত দিম আমি কটা জলকীয়াকেইটা। আপোনালোকে নিজৰ ইচ্ছামতে যিমান জ্বলা খাব পাৰে সিমান দিলেই হ'ল। মই ইয়াত 3টা জলকীয়া দিছোঁ সৰু সৰুকৈ কাটি। এয়া মই এনেদৰে লৰাই আছোঁ। আৰু ইয়াত দিছোঁ মই এতিয়া জলকীয়া গুড়ি, ধনিয়া পাউডাৰ, আৰু অকণমান আমি ইয়াত জিৰা দিম। দেখিলে? এতিয়া আমি এইখিনিও মিক্স কৰি দিম। এতিয়া আমি ইয়াত দিম আলু। আলুখিনি আমি ইয়াত মছলাৰ লগত ভালদৰে মিক্স কৰি ল'ম। এয়া দেখিছে, চাৰিওফালৰ পৰা মিক্স কৰি ল'ব আলুখিনি। আৰু ইয়াৰ পিছতে মই ইয়াত দিম অলপমান পানী, আধা কাপতকৈ অলপমান পানী দিম, আৰু এয়া আমি এতিয়া মিক্স কৰি আছোঁ। অলপ জুইটো অকণমান বঢ়াই দিছোঁ যাতে শুকাই যাওক ভালদৰে। আৰু ইয়াত আমি দিম নিমখ, আৰু মই নিমখ দিছোঁ 1.5 চামুচ। নিমখখিনি দি ভালদৰে লৰাব লাগিব। তো মই লৰাই লৈছোঁ। চব ফালৰ পৰা মিক্স কৰি নিমখখিনি যাতে চবতে মিক্স হৈ যায় সেইকাৰণে লগাই লৈছোঁ। আৰু এতিয়া দিম মই হালধি। হালধি দি আমি লৰাই দিছোঁ। আৰু এতিয়া বেছি টাইম নাই ৰেডি হ'বলৈ, ৰেডি হ'বই। চ' মই ইয়াত দি দিছোঁ ঢাকোনখন। এতিয়া আমি ইয়াত ধনিয়া দি দিম, আৰু এয়া হৈ গ'ল আমাৰ আলু চুপৰ আলুখিনি ৰেডি। চ' মই এটা পটত উলিয়াই ল'ম, আৰু এতিয়া মই ৰেডি কৰিম মোৰ বেচনখিনি। চ' মই বেচনত দিম অলপ জলকীয়া গুড়ি, অলপ জিৰা,
আৰু অলপমান ধনিয়া পাউডাৰ অকণমান, বেছি নহয়, আৰু দিম ইয়াত মই নিমখ। আৰু ইয়াৰ পিছতে মই দিম ইয়াত পানী, আৰু পানীখিনি দি ভালদৰে মিক্স কৰি ল'ব। চ' মই মিক্স কৰি ল'লোঁ এয়া। এয়া এনেদৰে মিক্স কৰি ল'ব আপোনালোকে। আৰু মই এতিয়া আলুখিনি গোল গোল কৰি ল'ম। চ' এয়া দেখিছে মই আলুখিনি গোল গোল কৰি লৈছোঁ। আৰু এনেদৰে অলপমান টিপি দিছোঁ। এতিয়া আমি এয়া বেচনত লগাম। বেচনত লগোৱা পিছত এতিয়া মই এইটো নিম বিস্কুটৰ গুড়িলৈ। আৰু বিস্কুটৰ গুড়িখিনি মই এনেদৰে ওপৰত দি দিছোঁ যাতে ধুনীয়াকৈ লাগি যাওক। আৰু এনেদৰে মই তেতিয়াহ'লে ভালদৰে লগাই লৈছোঁ। আৰু ইয়াৰ পিছতে মই এইটো দিম ৰিফাইনত। আৰু ৰিফাইনত দিয়াৰ পিছত আপোনালোকে 2 মিনিটমান সময় ভালদৰে ভাজি ল'ব। অলপ ৰঙা ৰঙা হ'বলৈ দিব। আৰু ইয়াৰ পিছতে আমাৰ আলু চপ ৰেডি। আৰু মই ইয়াত ডেক'ৰেশ্যনো কৰি ল'লোঁ। চাওক, এনেদৰে মই আজি মোৰ ফেভৰেট ডিছটো বনাবলৈ ট্ৰাই কৰিলোঁ। আৰু আপোনালোকেও ট্ৰাই কৰিব ঘৰত এবাৰ। আৰু কেনেকুৱা হৈছে মোক জনাব।